শংকৰদেৱ কলাক্ষেত্ৰত দেওবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে বিধৱা তিৰোতাসকলৰ বাবে এক আঁচনি মুখ্যমন্ত্ৰীৰ কোভিড-19 বিধৱা সহায় আঁচনি এই আঁচনিৰ অধীনত কোভিড-19ত স্বামী হাৰা হোৱা মহিলাসকলক 2.5 লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হৈছে তথ্য অনুসৰি এই আঁচনিৰ বাবে 873 গৰাকী মহিলা পঞ্জীয়নভুক্ত হৈছে তাৰ ভিতৰত দেওবাৰে 176 গৰাকী বিধৱা মহিলাই মুখ্যমন্ত্ৰীৰ হাতৰ পৰা এই সাহায্য লাভ কৰে লণ্ডনত এতিয়া উপলব্ধ হৈছে অসমৰ কাজি নেমু অসমীয়া খাদ্য সম্ভাৰৰ এক গুৰুত্বপূৰ্ণ খাদ্য এই কাজি নেমু এতিয়া লণ্ডনৰ বিভিন্ন ছুপাৰ মাৰ্কেটত গ্ৰাহকে ক্ৰয় কৰিছে জানিব পৰা মতে 2020 চনৰ ডিচেম্বৰ মাহৰ পৰা 2021 চনৰ জানুৱাৰীলৈকে প্ৰায় 6 মেট্ৰিক টন নেমু লণ্ডনলৈ ৰপ্তানি কৰা হৈছে সুস্বাদুৰ লগতে ভিটামিন চিৰ উৎকৃষ্ট উৎস এই কাজি নেমু প্ৰধানতঃ তিনিচুকীয়া জিলাৰ পৰা ৰপ্তানি কৰা হৈছে আন্তঃজিলা পৰিবহণ খোলাৰ সম্ভাৱনাক নাকচ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক উদ্দেশ্যি তেখেতে কয় যে বৰ্তমান সম্পূৰ্ণ লকডাউনৰ মাজত থকা 7খন জিলাৰ পৰিস্থিতি সম্পৰ্কে জিলাসমূহৰ উপায়ুক্তসকলৰ লগত শীঘ্ৰেই আলোচনা কৰা হ'ব তেখেতে কয় যে যদিও আন্তঃজিলা যাতায়াত খোলাৰ সম্ভাৱনা ক্ষীণ তথাপিও ৰেল সেৱা পূৰ্বৰ দৰেই চলি থাকিব গুৱাহাটী মহানগৰীত পুনৰ ঊৰ্ধ্বমুখী হ'ব ধৰিছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বিগত 10 দিনত 2000ৰো অধিক লোক মহানগৰীত কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কোভিড প্ৰটকল ভংগকাৰীসকলৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ কথা ঘোষণা কৰে তথ্য অনুসৰি কামৰূপ মহানগৰ আৰক্ষীয়ে যোৱা 24 ঘণ্টাত কোভিড প্ৰটকল ভংগকাৰীসকলৰ পৰা 2,31,000 টকা জৰিমনা হিচাপে আহৰণ কৰিছে আৰু 24খনকৈ বাহন জব্দ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 11 জুলাই দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিলে আয়ুষ বন্দৰ জাহাজ আৰু জলপৰিবহণ বিভাগৰ মন্ত্ৰী হিচাপে এতিয়াৰে পৰা কাৰ্যভাৰ চলাই যাব সোণোৱালে ইয়াৰ পূৰ্বে 2014 চনৰ পৰা 2016 চনলৈ সৰ্বানন্দ সোণোৱালে খেল আৰু যুৱ কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্বভাৰ চম্ভালিছিল আৰ্জেণ্টিনাই জয় কৰিছে 2021 চনৰ কোপা আমেৰিকাৰ খিতাপ 11 জুলাইত অনুষ্ঠিত হোৱা ফাইনেল মেচত আৰ্জেণ্টিনাই ব্ৰাজিলক 1-0 ব্যৱধানত পৰাস্ত কৰে এয়া যোৱা 28 বছৰৰ ভিতৰত আৰ্জেণ্টিনাৰ প্ৰথমটো কোপা আমেৰিকাৰ খিতাপ এই জয়ৰ লগে লগে বিশ্বৰ তাৰকা ফুটবলাৰ তথা আৰ্জেণ্টিনাৰ অধিনায়ক লিওনেল মেছিয়ে তেখেতৰ বৰ্ণাঢ্য কেৰিয়াৰৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিলে TheAssamJournalৰ সৈতে সংযুক্ত হওক সাইন আপ আৰু সাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com লগতে ফলো কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল The Assam Journal